মাননীয় অধ্যক্ষ মহোদয়, মই report of the committee of group of ministers to examine and suggest on the different aspects of reservation of 6 communities in the state প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ। স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যার এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে স্যাৰ আমি আলোচনা বিচাৰিছো চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা আলোচনা নকৰিলে স্যার বিধানসভাত আমি উঠাইছে কিয় স্যার বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যার যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা এইটো আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী কমিটিৰ আলোচনা কৰিব পালে ভাল লাগিলে কাৰ্যকালৰ সদস্য হিচাপে স্যার আলোচনা হ'ব লাগে স্যার স্যার আলোচনা হ'ব লাগে আমি কেউ মানি লওঁ কৰিলো। সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিলহে হ'ব, কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে। গতিকে চবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে সেই বিষয়টো আলোচনা বিষয় বুলি ভাবে, কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনচাৰ্ণ হোৱাৰ কাৰণে চবকে জানিবলৈ আমি একো কৰিব নোৱাৰো। অলৰেডি ৰিপৰ্টটো পঠাইছে। আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার কৰাৰ কথা নহয়, আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পিছত কথা পাতিব পাৰিব। আৰু তেওঁলোকে পঠাই বাহিৰ সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল। অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য সভাস্থলীত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখন